লাগিছে নতুন লাগিছে ধুনীয়া হ'ব দে ফাৰ্ষ্ট টাইম মেবি আজি নতুনকৈ দেখা আমাৰতো ক্লাছ ষ্টাৰ্ট হৈ বহুত পাইছোঁ লাহে লাহে মই ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্ট এইবাৰ আহিছোঁ মানে ক্লাছৰুমটো বিচাৰি পোৱা নাছিলোঁ কোন নাম্বাৰ ক্লাছৰুম 103 আছে 103 এইবাৰ আহিছে বল 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 লৈ যাওঁ ন 103 লে বাদ দে 10 তোৰ নামটো কি আছিল বুলি কৈছিলি মোৰ নামটো বিবেক বেজবৰুৱা ঘৰ নলবাৰী আমাৰ কলেজত কিছুমান নিয়ম আছে তুমি গম পাওঁ নে নাই নিয়মকেইটা কৈ দিয়ে নাই তাই তাতে মোৰ চশমাযোৰ লাগিছে চশমাযোৰ লাগিছে আকৌ আহিলি যে নাই মোক লাগব যা মই ভালকৈ দেখা নাপাওঁ ন দূৰৰ বস্তু দেখা নাপায় দেখোন কালিৰ পাই আমাক ছাৰ বুলি মাতিছোঁ দেখাবা বুজছা কি বুলি আৰু এডাল পিছফালে আছে ছাৰ বুলি মাতিবি আৰু এক প্লেট ৰজনীগন্ধা ডেইলি বুজছা যা যাই আৰু আমাক দেখিলে তলমুৱা হৈ খোজকাঢ়িবি আমাৰ চকুত চকুত থৈ ঠিক আছে থেংক ইউ হেল্ল' পাপা ক'ত আছ মই কলেজতে আছোঁ পাপা এটা কথা হ'ল নহয় কি কথা এই তোমাৰ যে লগৰ হেৰি আছিল যে বিজয়হঁত যে আছিল তাৰ ভাইটিক তোমাৰ চিষ্টেম ডিপাৰ্টমেণ্টত এডমিশ্যন লৈছে গম পোৱা নাই আমাৰ ডিপাৰ্টমেণ্টত হয় মানে এতিয়া কি হৈছে নামটো নহয় মানে ইয়াৰ কি কৈ আছোঁ তোমাক মানে অলপ আগতে মাকক ফোন কৰি কৈছে যে সি বোলে কিবা বোলে চিনিয়ৰবিলাক বোলে তাক ৰেগিং কৰিলে কিবা কৰিলে সি মানে মানুহটো আচলত মানে ভাঙি পৰিছে মানে নামটো কি মানে টেনশ্যন নামটো বিবেক বেজবৰুৱা তুমি অকণ তাৰ হেৰিটো কোৱাচোন বিৱৰণটো দিয়াচোন মানে চানগ্লাছ পিন্ধি আছিলোঁ চানগ্লাছ মানে চানগ্লাছ নহয় বহুত পাৱাৰ কম আছে তাৰ পাৱাৰ হেৰি মানে পিন্ধে মানে চশমা পিন্ধে আৰু ল'ৰাটো অলপ কলাকৈ লগা কিন্তু চুলিবিলাক অলপ কালি টাইপ হেৰি ক'বা তোৰ লগত তুমি কিবা এটা কৰাচোন কথা বেয়া হৈছে না তোমাৰ লগৰ তুমি চিনি নাপাওঁ নেকি সুধা লগৰ কথা পতাপত যায় কিনে কিবা এটা কৰি ল'লে এতিয়া কি হ'ব কিবা এটা কৰিলে মানে সি কান্দি কান্দি ফোন কৰা বুলি কৈছে ঘৰত মোৰ লগৰ ক'ব দিছে না যাচোন মাজে শুনি দিয়া ঠিক আছে দিয়া পাপা মই কিবা এটা কৰিম
এই ভিডিঅ'টো একচুৱেলি আমাৰ এটা ছ'চিয়েল এৱাৰনেছৰ কাৰণে বনোৱা হৈছে। আমি একচুৱেলি গোটেইকেইটা আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয়। একচুৱেলি আছাম ডাউন টাউন ইউনিভাৰ্চিটি সম্পূৰ্ণ ৰেগিং মুক্ত, ৰেগিং ফ্ৰী হয়। একচুৱেলি ইয়াত কোনো ধৰণৰ ৰেগিং নহয়। আৰু যিখিনি আমি কথা আপোনালোকক বৰ্তমান দেখালোঁ যে যিখিনি ৰেগিং হৈছে বা এনেকুৱা যিবিলাক আমি একচুৱেলি আপোনালোকক ডেমনষ্ট্ৰেট কৰিছোঁ, তেনেকুৱা কৰিব নালাগে বা সেইবিলাক চব কাল্পনিক হয়। আমি একচুৱেলি আমাৰ লগৰে গোটেইকেইটা আছে, অপ্ৰেজেণ্ট আছে আমাৰ বিবেক বেজবৰুৱা, ৰেগিং কৰা গোটেইকেইজনে আছে, মোটামুটি শ্যামল দাস, মনোজ আৰু কংকনা আছে, আৰু পাৰ্থ আছে, এইফালে জিতুল ডেকা আৰু দেৱাশিষ। গতিকে আমি এওঁলোকৰ পৰা তেওঁলোকৰ ৰিভিউবিলাক জানিব খুজিম। মনোজ বাবু, তোমাৰ ৰিভিউটো কোৱা এণ্টি ৰেগিঙৰ ওপৰত। ৰেগিংটো একচুৱেলি বস্তুটো হয় এনেকুৱা, আমি ইণ্ট্ৰডাকশ্যন ল'ব যাওঁ কেতিয়াবা, সেই ইণ্ট্ৰডাকশ্যন লোৱাটো কেতিয়াও ৰেগিং হ'ব নোৱাৰে। জাষ্ট নামটো সুধিছোঁ বা ক'ত ঘৰ, কিবা কিবি হবি হয়, সেইখিনি বস্তু ৰেগিং বুলি ক'ব নোৱাৰি। য'ত ৰেগিং হৈছে এনেকুৱা এটা বস্তু য'ত ফিজিকেলি আৰু মেণ্টেলি মানে টৰ্চাৰ কৰা হয়, আৰু সেইটো কেতিয়াও হ'ব নালাগে, সেইটো বেয়া কথা। আমি সেইটো কাৰণে ভিডিঅ'টো বনাইছিলোঁ যে এনেকুৱা নহওক, ক'তো নহওক, য'ত হয় কেতিয়াবা সেইবোৰ নহওক। আৰু চৰকাৰেও বহুত কিবা কিবি কৰিছে সেইটো কাৰণে, মানে সজাগ হ'ব লাগে। আৰু তোমালোকৰ নিজৰ ৰিভিউবিলাক দি দিয়া অলপ অলপ। ৰেগিং কেতিয়াও কৰিব নালাগে একচুৱেলি, কাৰণ আজিকালি কিছুমান কলেজত, বহুত কলেজতে আজিকালি নাইকিয়াই ৰেগিংটো। তো মানে আমাৰ কিছুমান কলেজত এনেকুৱা হয় কি জাষ্ট ইণ্ট্ৰডাকশ্যন ল'ব গ'লে আমাৰ কিছুমানে কমপ্লেইন দিয়ে যে ৰেগিং কৰিছে, বাট একচুৱেলি এইটো নহয়। তো মানে ফিজিকেলি বা মেণ্টেলি যেতিয়া আমি টৰ্চাৰ কৰোঁ তেতিয়া সেইটো ৰেগিং বুলি কয়, নট লাইক আমি যেতিয়া ইণ্ট্ৰডাকশ্যন সুধিব যাওঁ বা সেইটো ৰেগিং বুলি কোৱা নাযায়। চ' সেইটো ভুল বুজিব নালাগে আৰু কোনেও, ডেটছ অল। আৰু খালি ৰেগিং হ'ব নালাগে। আপোনালোকে সকলোৱে জানে ৰেগিঙৰ ফলত কিমানজন ছাত্ৰ অলৰেডি ছুইচাইড কৰিছে, কিন্তু বৰ্তমান বহুত কমি আহিছে, সেইটো ভাল কথা। কিন্তু এতিয়াও এটা দুটা হ'লেও হৈ আছে ছুইচাইড কেছ আমি দেখা পাওঁ। হোষ্টেলত ৰেগিং কৰে, তাৰপাছত পিছদিনা হয়তো চিপজোৰে লৈ মৰি থাকে, তেনেকুৱা হয়। গতিকে এইটো একেবাৰে ষ্টপ কৰিব লাগে কমপ্লিটলি। ইণ্ট্ৰডাকশ্যন লোৱাটো ভুল নহয়, ইণ্ট্ৰডাকশ্যন ল'ব লাগে, বাট মেণ্টেলি আৰু ফিজিকেলি টৰ্চাৰ কৰিব নালাগে ষ্টুডেণ্টক, নতুন ষ্টুডেণ্ট বুলি। বিকজ যিমান যি হওক তাহাঁতেও ষ্টুডেণ্ট হয়, আমিও ষ্টুডেণ্ট হয়, ছিনিয়ৰ জুনিয়ৰ বুলি একো কথা নাই, চব ষ্টুডেণ্ট হয়, চবকে ৰেচপেক্ট দিব লাগে। আৰু ছিনিয়ৰক ৰেচপেক্ট দিয়াটো একো ভুল নহয়, ছিনিয়ৰক ৰেচপেক্ট দিব লাগে, বাট ছিনিয়ৰে সেই ৰেচপেক্টটো পাৱাৰ হিচাপে লৈ মানে জুনিয়ৰক ডমিনেট কৰিব নালাগে। এই ভিডিঅ'টোত আপোনালোকে এটা ষ্টৰিটো নিশ্চয় বুজি পাইছে, যিটো আমি দেৱাশিষ শইকীয়াৰ পৰা মানে দেৱাশিষ শইকীয়াৰ ঘৰৰ হয়, মানে ঘৰৰ মানে তাৰ ফ্ৰেণ্ডৰ একচুৱেলি ভায়েক হয়। সি মানে যেতিয়া গম পায়, যেতিয়া ঘৰৰ পৰা ফোন কৰে, তেতিয়া মানে সি অনুভৱ কৰে যে এইজন মানে মোৰ ঘৰৰে ল'ৰা। গতিকে সি এইটো মেণ্টেলিটিটো লৈ আহি কিনে মানে ল'ৰাজনে মানে ছুইচাইড কৰিব ওলাই, তাক গৈ কিনে তাক বচাই বুজায়। কিন্তু একচুৱেলি এইটো কথা যে তাৰ ঘৰৰ বুলি সি আজি মানে ল'ৰাজনক বচায়, কিন্তু একচুৱেলি যি সকলো ল'ৰাটো ঘৰৰ নহ'বও পাৰে। গতিকে আমি সকলোৱে মানে নিজৰ জুনিয়ৰ্ছখিনিক বা যিখিনি ল'ৰা ছোৱালী নতুনকৈ পঢ়িব আহে, ভাই ভনী হিচাপে ব্যৱহাৰ কৰিব লাগে, ট্ৰিট কৰিব লাগে, মৰম দিব লাগে। চবে নিজৰ বুলি মানে নিজে নিজৰ মানে ঘৰৰ মানুহ বুলিয়ে ট্ৰিট কৰিব লাগে একচুৱেলি। সেইখিনিয়ে কথা, আমাৰ ভিডিঅ'টোৰ এইখিনিয়ে উদ্দেশ্য আছিল। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তো প্লিজ লাইক কৰক, চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।